Happy Christmas to all. Hello guys, welcome to my channel Priyanka's Bawani vlog. আজি যেহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ, গতিকে মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে জনাইছোঁ বৰদিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। আপোনালোক সকলোৱে জানে খ্ৰীষ্টমাছ হ'ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক পবিত্ৰ উৎসৱ। বিশ্বৰ বেলেগ বেলেগ ধৰ্মাৱলম্বী লোকসকলেও এই উৎসৱটি উলহ মালহেৰে উদযাপন কৰে। আজিৰ পৰা 2000 বছৰ আগতে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ যা গুৰু বুলি এতিয়া মানে বা তেওঁলোকে সেই দিনটো উদযাপন কৰে, সেই যীশু খ্ৰীষ্টই 25 ডিচেম্বৰ তাৰিখে বৰ্তমানৰ জেৰুজালেমৰ বেথেলহেম নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। আৰু খ্ৰীষ্টান ধৰ্মৰ এই জন্মদাতা যীশু খ্ৰীষ্টৰ জন্মদিনটোৰ উপলক্ষে আজিৰ এই দিনটোত অৰ্থাৎ বছৰৰ শেষৰ মাহটোৰ 25 ডিচেম্বৰ তাৰিখে খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিন উদযাপন কৰা হয়। মানুহৰ বিশ্বাস আছে যে ভগৱান যীশু খ্ৰীষ্টই মানুহ জাতিটোক ৰক্ষাৰ হেতু জন্ম লৈছিল। কোৱা হয় যে উৎসৱত সান্তা ক্লজে মাজৰাতিয়ে আহি শিশুসকলক উপহাৰ প্ৰদান কৰে। সেয়েহে শিশুসকলৰ বাবে এই উৎসৱ অতিকৈ প্ৰিয়। সান্তাই শিশুসকলে ভালপোৱা ধেমেলীয়া বস্তু লৈ আহে, যেনে পুতলা, চকলেট, বেলুন ইত্যাদি। আৰু সন্ধ্যা হোৱাৰ লগে লগে শিশুসকলৰ উৎকণ্ঠা বাঢ়ি আহে আৰু মাক দেউতাকক সুধিবলৈ আৰম্ভ কৰে যে সান্তা কেতিয়া আহিব। আৰু আপোনালোকৰ নিশ্চয় সান্তা ক্লজ এক বিশেষ আগ্ৰহৰ ব্যক্তি। আৰু এটা সময়ত সেই ধৈৰ্যৰ অন্ত পৰে আৰু ঠিক 12 বজাৰ লগে লগে সান্তা ক্লজ আহি শিশুসকলক উপহাৰ বিলাবলৈ আৰম্ভ কৰে। এই উৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ইজনে সিজনৰ ঘৰলৈ গৈ উপহাৰ দিয়ে আৰু মেৰী খ্ৰীষ্টমাছ বুলি শুভেচ্ছা জ্ঞাপন কৰে। ৰাতি সকলোৱে একেলগে মিলি ধুনীয়া ধুনীয়া খাদ্যৰ সোৱাদ লয় আৰু সকলোৱে বিভিন্ন কাৰ্যসূচী হাতত লৈ নিশাটো উদযাপন কৰে, যেনে সকলোৱে মিলি গান নাচ কৰে। আৰু এইদৰে হয়তো আপোনালোকে খ্ৰীষ্টমাছৰ দিনটি বিশেষভাৱে উদযাপন কৰে। আৰু সমগ্ৰ বিশ্বতে এই উৎসৱটি বিভিন্ন কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হয়। আমাৰ লখিমপুৰতো হয়তো এই উৎসৱটি সুন্দৰকৈ উদযাপন কৰা হ'ব। যদি মই সুবিধা হয় সেই দৃশ্য আপোনালোক দেখাবলৈ যত্ন কৰিম। আৰু মোৰ তৰফৰ পৰা কৈছোঁ সকলোকে খ্ৰীষ্টমাছৰ আন্তৰিক শুভকামনা থাকিল। আপোনালোকে কিদৰে উদযাপন কৰিলে কমেণ্ট কৰি জনাব। আৰু সুন্দৰ সুন্দৰ ফটোবোৰ ভিডিঅ'বোৰ আপোনালোকে হয়তো শ্বেয়াৰ কৰিব, ময়ো দেখিবলৈ পাম। আৰু খ্ৰীষ্টমাছৰ বন্ধত মই ঘৰলৈ আহিছোঁ। অকণমান গাও বেয়া আছিল, লগতে ঘৰত আমাৰ সকলোৰে অতি আচলতে উৎসাহৰ এক বিশেষ পৰ্ব নখোৱা। আপোনালোকে হয়তো জানেই বহুতৰ ঘৰত উদযাপন কৰা হয়। উদযাপন বুলিয়ে কৈছোঁ কাৰণ সকলোৱে আগ্ৰহে ৰৈ থাকে। আঘোণ বা পুহ মাহৰ এনেকৈ শেষত নখোৱা উদযাপন কৰা হয়, মানে পতা হয়। আৰু তাতে আহোম সম্প্ৰদায়ৰ মানুহৰ ঘৰত আমাৰ যিটো হোম ৰস দিয়া হয়, লগতে মাছ, মাংস, ভাত তেনেকৈ বিভিন্ন কাৰ্যসূচী থাকে। গতিকে এনেকৈ খ্ৰীষ্টমাছৰ বিভিন্ন কাৰ্যসূচী মই আপোনালোক যদি পাৰোঁ দেখাবলৈ যত্ন কৰিম। আৰু বছৰটো যদি শেষ হ'বলৈ গৈ আছে, গতিকে নতুন বছৰ আহি আছে। আগন্তুক ভোগালী বিহু লগতে নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু লগতে খ্ৰীষ্টমাছৰ আন্তৰিক শুভকামনা, বহুত বহুত শুভকামনা সকলোকে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। হেভ এ গুড ডে এণ্ড এগেইন হেপী খ্ৰীষ্টমাছ, মেৰী খ্ৰীষ্টমাছ টু অল।